everyone, welcome back to my YouTube channel Pinky Kitchen and Vlogs. মই পিংকি আপোনালোকক সকলোকে মোৰ আন এটা নতুন ভ্লগলৈ স্বাগতম। ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ। আজি হৈছে শাওণ মাহৰ এটা পবিত্ৰ সোমবাৰ আৰু মই আজি শিৱ মন্দিৰলৈ যাম, ওচৰতে আছে। ঠিক আছে, তেতিয়াহ'লে আপোনালোকক আজি দেখাম ক'ত যাম, চাই যাওক আগলৈ। ৰেডি হ'ব আছে, ৰেডি হৈ লওঁ। ৰেডি হৈ মেলি আপোনালোকক আকৌ লগ পাই আছোঁ। হৈ গ'লোঁ, যাওঁ তেতিয়াহ'লে। আকৌ লগ পাই আছোঁ আপোনালোকক গৈ। কেনেকুৱা লাগিছে মোক জনাবচোন দেই। এয়া শিৱ মন্দিৰ পাইছোঁহি আৰু বৰষুণ দি আছে বহুত। আজি বতৰটো বহুত বেয়া কৰিলে। এইটোৱে হৈছে শিৱ মন্দিৰ, জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত আছে। যোনে যোনে চিনি পায় নিশ্চয় গৈছে ওচৰৰখিনি, আৰু কিছুমানে হয়তো দেখিছে। স্কুলৰ ওচৰতে আছে এই শিৱ মন্দিৰটো। এয়াই আৰু বৰষুণটো যে আজি নেৰাই হ'ল। ইফালে ঘৰো যাব লাগে। ভাগ্য ভাল আজি মই স্কুটি নানিলোঁ, নহ'লে তিতিলোহেঁতেন। আৰু এইটো নামঘৰ শিৱ মন্দিৰৰ কিনাৰতে লাগি আছে। ইয়াতে ভাওনা চাওনা পাতে, শিৱৰাত্ৰি পাতে ইয়াতে। আপোনালোকে আহিব পাৰে যিসকলে ওচৰতে আছে। নিশ্চয় কিছুমানে আহিছে। আৰু এইখন মই পঢ়া DC গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় হয়। বহুত স্মৃতি জড়িত হৈ আছে ইয়াৰ লগত। বহুত মনত পৰি গৈছে সঁচাকৈ আগৰ দিনবোৰ। মই ইয়াত মেট্ৰিক দিয়ালৈকে 10লৈকে পঢ়িছিলোঁ। বহুত মনত পৰিছে আজি। আৰু এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ। ঠিক আছে তেতিয়াহ'লে, আপোনালোকক আকৌ লগ পাই আছোঁ। চাকি তাকি দি পেলাই আহিলোঁগৈ আৰু এতিয়া ঘৰলৈ যাওঁ। ঘৰ গৈ পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ। বতৰটো একদম বেয়া হৈ গ'ল, বৰষুণ দি দিলে বহুত। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে চাই তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।